ফ্ৰেণ্ডছ কি খবৰ সকলোৰে খবৰ চাগে ভাল মোৰ অন্য ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আজি মানে এনেকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ গাড়ীৰ ওপৰত উঠি কিনে আৰু এইপিনে ভণ্টি চলাই আছে আৰু এইফালে যাই আছে আগেদি তাকেতো তাৰপিছত যাই আছোঁ আমি পূজা চাবলৈ ক'ত পূজা আছে ক'ত কি আছে বাকীখিনি দেখুৱাম আপোনালোকক তো আপোনালোকে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰা কৰি তো আমি দুখন স্কুটি লৈছোঁ 4জন মানুহ হেলমেট লৈছোঁ বাৰু হেলমেট পিন্ধা বুলি নাভাবিব হেলমেট লৈছোঁ তো হেলমেটটো পিন্ধিম ভিডিঅ'ৰ কাৰণে মানে হেলমেটটো ওলাই লৈছোঁ তো অলপমান হেলমেটটো পিন্ধি ল'ম যাই আছোঁ আমি এতিয়া পূজা চাবলৈ ৰাস্তা একদম বেয়া তো যাই আছোঁ পূজা চাবলৈ আপোনালোকে চাই থাকিব তো চাওক আমি আহি পালোঁ পূজা চাবলৈ মানে লক্ষী পূজা চাবলৈ বাখলগাঁৱত হৈ আছে যিফালে মানে বঙাইগাঁও যোনফালে দি যায় সিফালে দি আহিলে পায়েই মানে ৰাস্তা দেখাই পাব তো আমি এতিয়া মানে ভিতৰত সোমাম আৰু তো গেটৰ ভিতৰত সোমাম তো আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো লাষ্টলৈকে স্কিপ নকৰা কৰি কি আহিছে কি নাই আপোনালোকক দেখুৱাম কাৰণ দিনতে আহিছোঁ দিনত অহাৰ কাৰণে মানে কিছুমান দোকান বন্ধ হৈ আছে আৰু কিছুমান খুলিছে তো আপোনালোকে চাই থাকক তো ভিডিঅ'বোৰ ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ এইখিনিয়ে লগ পাম নেক্সট ভিডিঅ'ত আৰু এইখিনি হ'ল মানে ৰাতিৰ দৃশ্যখিনি